যেটো হৈছিল আৰু তেখেত আমাৰ লগত আছে তেখেতে আমাৰ ছবিখনৰ শব্দ কৰিব তেখেত হৈছে অমৃত প্ৰীতমক মই আমন্ত্ৰণ জনাইছোঁ আৰু এগৰাকী আপোনাৰ সকলোৱে চিনাকি শিৱানু বৰা সাংস্কৃতিক কৰ্মী আৰু সংবাদ জগতৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে আৰু বিশেষকৈ চিনেমাৰ লগত তেখেত জড়িত এই চিত্ৰ সংবাদৰ দিনৰ তাৰ আগৰ পৰাই তেওঁ জড়িত যথেষ্ট ভাল অভিনেতা আৰু আমি চিনেমাখনত সৰু চৰিত্ৰটো এখন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ আৰু ছবিখনত প্ৰায় 25জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব খাকী পোছাক ধৰি তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰাত কেনেকৈ তেওঁলোকে কাম কৰে লগতে ৰাজনীতিবিদো থাকিব আজি আমাৰ ইয়াৰ মাজত একাংশ শিল্পী উপস্থিত আছে আমাৰ ছবিখনত 200ৰো অধিক শিল্পী থাকিব ইয়াৰ ভিতৰত 50 বা 100জন শিল্পী আছে আৰু চিনেমাখনৰ 50% চুলি তেজপুৰত হ'ব তেজপুৰত প্ৰায় 100 বা 150 শিল্পী তেজপুৰত আহিব অসম পুলিচে ঘোষ খাব পাৰে অসম পুলিচৰ মাজত ঘাট প্ৰতিঘাত থাকে সেইবোৰত শিকাবলৈ চেষ্টা কৰিম আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰী চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে যে এখন ছবিখন ব্যস্ত আছে তেখেত থাকিব নোৱাৰিলে এজন মুখ্যমন্ত্ৰী চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব ৰবীন পাইকে বিধায়িকা আৰু অন্যান্য কাষ্টিঙৰ বিষয়ে বিতংভাৱে নকওঁ লগতে আমি কওঁ যে চিনেমাখনত আমি কাৰিকৰী দিশটোক বিশেষভাৱে গুৰুত্ব প্ৰদান প্ৰতিষ্ঠিত মিউজিক ডিৰেক্টৰে এখন অসমীয়া ছবি বেকগ্ৰাউণ্ড মিউজিক কৰিব লগতে আমাৰ লগত আছে অমৃত প্ৰীতম আপোনালোকে জানে অমৃত প্ৰীতম অসমৰ সন্তান বহুবোৰ বলিউডৰ ছবিত বাহিৰৰ ছবিত কাম কৰিছে অমৃত প্ৰীতমে আমাৰ ছবিখনত চাউণ্ড ডিজাইনাৰ হিচাপে কাম কৰিব আৰু আমাৰ অমৃতৰ লগত ইতিমধ্যে কেইবাটাও লানি জুবিন দাসে কণ্ঠদান কৰিব লগতে জয় বৰুৱাই টাইটেল চংটো গাইব আৰু এটা গীত মোৰ ভণ্টি প্ৰশাসনিক বিষয়া অনুযায়ী পূৰ্বে ডেনিয়েল और इसीलिए उन्होंने मुझे कॉन्टैक्ट किया है कि मैं बॉम्बे में ख़ास तौर से थ्रिलर मूवीज़ में मैंने काम किया है आई यूज्ड टू वर्क अंडर certain director called Sriram Raghavan and one of my first movies was Johnny Gaddar and Agent Vinod and then Andhadhun and lastly Merry Christmas and then I worked on other thrillers like Akshay Kumar's Bell Bottom and Ram Setu and different and at the same time these are the thrillers that I worked on but there are other movies also like Three Idiots. I was assisting Kantanu Maitra. I worked also on Parinita as an assistant director. So with all this experience, Mr. Atanu Bhuyan has approached me to work on his story, which is mainly the story of a নতুন ছবি যাৰ নাম খাকী আজি খাকীৰ এখন সংবাদমেল অনুষ্ঠিত হ'ব আৰু এই ছবিখনত কোনে অভিনয় কৰিব এই ছবিখন কোনে ৰচনা কৰিব পৰিচালনা কৰিব এই সকলোবোৰ তথ্য আপোনালোকক দিবৰ কাৰণে আমি আপোনালোকক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মোৰ লগত আছে অপূৰ্ণ ভূঞা হৈছে এই ছবিখনৰ পৰিচালক তেওঁ কাহিনী চিত্ৰনাট্য অপূৰ্ণ ভূঞা মই আপোনাক সুধিছোঁ যে কিহৰ কাৰণে সাংবাদিকতা এৰি ছবি পৰিচালনা কৰা সাংবাদিকতা এৰিয়া নাই বাৰু চিনেমা কৰিছোঁ এৰিয়া নাই সাংবাদিক জীৱনত মই কৈছোঁ যে মই দুটা বস্তু বিশেষকৈ দুযোৰ পোচাকৰ জড়িত আছে এযোৰ হৈছে খাকী আৰু এযোৰ হৈছে বগা খাকী অৰ্থাৎ পুলিচৰ সৈতে আমি জড়িত আছোঁ বগা অৰ্থাৎ ৰাজনীতিৰ লগত আছোঁ নিতেশ্বৰ সৈতে সকলো মুহূৰ্তত বিভিন্ন চৰকাৰৰ কাৰ্যকাল দেখিলোঁ এই কাৰ্যকাল সময়ত কিছুমান ধাৰণা আহে যে অসম আৰক্ষীৰ খাকী পোচাকযোৰ আচলতে বগা পোচাকে পৰিচালনা কৰে নে বগা পোচাক পৰিচালনা সমগ্ৰ বিষয়বস্তুটো
আমাৰ এই খাকীত আমি খুব বেমাৰ থকা হিৰো ক'ব বিচৰা নাই। আমাৰ অসম পুলিচ ছুপাৰ কপ নহয়, আমাৰ অসম পুলিচৰ সমস্যা আছে, ৰাজনীতিবিদ থাকিব, পলিটিকেল লিডাৰ থাকিব, এনে কাহিনীটো ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখন তাৎপৰ্যপূৰ্ণ প্ৰায় 50জনমান MLA আমি ইয়াত দেখুৱাম, 20ৰ 25জনকৈ আৰক্ষী বিষয়া দেখুৱাম। এনেধৰণৰ বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ ওপৰত এই ছবিখন ৰাজনৈতিক আৰু আজি যেতিয়া সংবাদমেল অনুষ্ঠিত হৈ গ'ল তাতে বহুতে মোক প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নটো মই আপোনাৰ ওচৰত দিছোঁ যে এই ছবিখনত আপোনাৰ এই দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনৰ কিছুমান অপথ্য ইয়াত প্ৰকাশ পাব নেকি? স্বাভাৱিকতে সাংবাদিক হিচাপে বিভিন্ন বস্তু দেখা পাইছিলোঁ আৰু মই ভাবোঁ যে অন্য চিত্ৰনাট্যকাৰ বা অন্য কাহিনীকাৰকে আৰক্ষী আৰু ৰাজনীতিবিদক মই বেছি ওচৰৰ পৰা দেখা পাইছোঁ। গতিকে মই স্বাভাৱিকতেই প্ৰকৃত আৰক্ষী বা প্ৰকৃত ৰাজনীতিবিদৰ ভাষা ধৰিব চাৰ্চৰ কাম কাজ সেইবোৰ ছবিখনত দেখুৱাব চেষ্টা কৰিছোঁ। ধন্যবাদ। আমাৰ লগত আৰু বহু কেইগৰাকী অভিনেতা অভিনেত্ৰী আছে। এগৰাকী এটা মুখ্য চৰিত্ৰত অভিনয় কৰিব, এয়া পৱন ৰায়। আজি এই ছবিখন যিখন ছবি ইতিমধ্যে সংবাদমেল অনুষ্ঠিত হ'ল, এই ছবিখনত আপুনি কেনেধৰণে জড়িত হৈ আছে?